নমস্কাৰ, মোৰ নাম স্বপ্নালী বৰা। মই স্বৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। কবিতাৰ শিৰোনাম মা। তুমিয়েই মোৰ পৃথিৱী, তুমিয়েই মোৰ স্বৰ্গ। তোমাতকৈ আপোন মোৰ কোনোৱেই নাই। তোমাৰ নিৰ্ভেজাল মৰম আৰু স্বাৰ্থহীন প্ৰেৰণা পৃথিৱীৰ ক'তোৱেই বিচাৰি নেপাওঁ মা। সৰুতে যে মই অলপ দুখ পালেই তোমাৰ দুচকু সেমেকি উঠে। মোৰ চিঞৰ শুনিলেই যে তুমি মোৰ ওচৰলৈ সকলো কাম নেওচি ঢাপলি মেলা। দেউতাৰ শাসনৰ ৰঙা চকুৰ পৰা তুমি যে কেনেদৰে মোক ৰক্ষা কৰা। কেনেকৈ পাহৰিম মা তোমাৰ এই মৰম। পাৰিম জানো সুধিব তোমাৰ মমতাৰ ঋণ। এই ভেজাল পৃথিৱীত তুমিয়েই একমাত্ৰ নিভাঁজ। স্বাৰ্থৰে ভৰা ৰুগ্ন জীৱনৰ তুমিয়েই সঞ্জীৱনী। মা তুমি সত্য, তুমি সাহসৰ অন্য এক নাম। তোমাৰ আশীৰ্বাদ মোৰ বাবে মহৌষধ। মোৰ অৱচেতন মনৰ তুমিয়েই চেতনা মা। ধন্যবাদ।